নমস্কাৰ, মই পাঞ্চ লাখো এবাৰ আহি গ'লো আপোনালোকৰ মাজত ছ'চিয়েল মিডিয়াৰ কেইটামান খবৰ প্ৰচুৰ একদমে ভাইৰেল হোৱা দেখা পোৱা গৈ আছে। আমি সকলোৱে মানুহ হেল্থ লৈ অলপ চিন্তা চৰ্চা কৰা নিশ্চয় দৰকাৰ আছে। সেইবাবে মই এই ভিডিঅ'টো দেখাই আছোঁ আপোনাক। আমি যদি সকলোৱে মানুহ যে 25ৰ পৰা 30 বছৰ হোৱা মানুহবোৰ দেখা পোৱা গৈ আছে, সেইবাবে তাতে এইবিলাক যাতে নহয় বা 4-5টামান শুদ্ধ বিশুদ্ধ খোৱাৰ চিষ্টেম আছে। যেরকম 2টামান ৰাতি খেজুৰ খাব, বুট বুলি কওঁ, কলা বুট ভিজাই পানী খাব, এই বুটৰ পানী খাব, খেজুৰ খাব, আৰু ডেইলি যদি এটা কৰি আপুনি কণী খায়, কণী খালেও হ'ব। এনেধৰণে 4-5টামান আইটেম আছে। মই ভিডিঅ' ক্লিপটো দি দিছোঁ, আপোনালোকে চাই ল'ব। একটা পুরুষ মানুষের খাবার কি খাওয়া উচিত আমি আপনাকে বলি। একজন 25 বছরের যুবক বিয়ে করলে অথবা বিয়ে না করলেও তার প্রত্যেক দিন এই কয়েকটা খাবার খাওয়া উচিত। 5টা খাবার বলেন, খেয়াল রাখবেন। নাম্বার 1 খেজুর, 2টা খেজুর রাত্রে ভিজায় রাখবে, সকালবেলা খাবে। 5টা কাঠবাদাম, সর্বোচ্চ বেশি না, 4টা-5টা রাতে ভিজায় রাখবে, সকালে খাবে। 4-5টা কিশমিশ রাতে ভিজায় রাখবে, সকালে খাবে। বাইসা ভালো ভালো। এক মুষ্টি কাঁচা ছোলা, কাঁচা একদম কাঁচা, ভিজায় রেখে সকালে খাবে। এই 4টা খাবে, আর সকালবেলা পারলে একটা ডিম খাবে। এই 5টা খাবার যদি কোনো পুরুষ মানুষ খায়, সে পুরুষই থাকবে, তার শক্তি কখনো কমবে না। সে কখনো বলবে না যে আমার চোখে সরিষা ফুল থেকে উঠে বসলে। এলে খুব কঠিন দামি খাবার। এগুলো যদি দামি খাবার হয়, ব্যঞ্জন কি এগুলো দামি খাবার হলে একটা এই 7-আপের বোতলের দাম কত না, আমরা আসলে হিসাব করি না। আৰু এটা ভাল লগা কথা যে কেইদিনমান আগতে যে আমাৰ এই অসমৰে গৰীব মানুহ এটা আছিল, কোনো তেখেতক ইনভিটেশ্যন কৰা নাছিল, কিন্তু ভোকৰ কাৰণে তেখেতো অহা দেখা গৈছে। বিয়াতে যায় খোৱা বস্তু খাইছে। খোৱাৰ পিছত যেতিয়া সকলোৱে মানুহ যেতিয়া টকা পইচা দি আছে, সেই সময়তে সেই মানুহটো ভাবিছিল যে টকা পইচা দিলে মানে ভাল হ'ব। সেইবাবে সেই মানুহটোৰ পকেটত মাত্ৰ 10 টকা এটা আছিল। 10 টকাটো দিয়া দেখা পোৱা গৈছে। চাওক, 10 টকাটো দিয়াৰ পাছৰ পৰা এতিয়া বহুত মানুহে দেখা পোৱা গৈছে, ভাইৰেল হোৱা দেখা পোৱা গৈছে, আৰু বহুত মানুহে হেল্প কৰাও দেখা পোৱা গৈ আছে। চাওক, মই ভিডিঅ' ক্লিপটো প্লে কৰি দি আছোঁ, চাই ল'ব আপুনি। মই আৰু এটা ভিডিঅ' আপোনালোকৰ সন্মুখতে প্লে কৰি দি আছোঁ। চাওক, বলিউডৰ পৰা হলিউড এতিয়া সবেই অন্ধভক্তৰ নিচিনা আমাৰ মোদীৰ নিচিনাকৈ মোদী বোলে বাবা, তেখেতৰ নাতি পুতি লৈ কি কৈছে চাওক। মই ভিডিঅ' ক্লিপটো চালে আপোনালোকৰ হাঁহিও আহিব, আকৌ খঙো আহিব। কিয়নো ইমান ভক্ত যে আছে আমাৰ এই ভাৰতবৰ্ষত, ভক্তৰ কোনো শেষ নাই। চাওক ভিডিঅ'টো অলপ। मुझे मोदी जी के बैतों के मोदी जी की फोटो है, बड़ी फोटो है, वो उसे खोलती है, मोदी जी बोलती है, मेक बिलीव लड्डू लेके आती है और उनको खिलाती है। कुछ तो होगा ना। God Almighty himself has sent Modi ji as an avatar Purush to lead our motherland. मोदी हमारा पति, हमारा भाई, हमारा बाप, हमारा गुरु है। मोदी मेरी कार वाले में बहुत मोदी दूंगा। जिससे मुलाकात हुई, हाँ मिली, दर्शन हुआ, उनका दर्शन हुआ। मोदी जी आई लव यू। देश के लिए इतना काम किया, नस फाड़ देंगे अभी हम, नस काट लेंगे मोदी के लिए। मेरा बाप मोदी है, बाप दादा सब है, मेरा मोदी भी है। सबसे बड़ा मोदी है। मोदी ऐसा पैदा हो नहीं सकेगा, भगवान है। Andhbhakt who follows the idiot. Andhbhakt is a person who is absolutely convinced that another idiot is God. আৰু এটা ভিডিঅ' সন্মুখত আহিছে। সৌৰভ দাস অভিবক্তা, CGPৰ অভিবক্তাই চাওক এটা ভিডিঅ' নিউজত কোৱা বুলি দেখা পোৱা গৈছে, যিবোৰ পুলিচে যন্ত্ৰ মন্ত্ৰৰ প্ৰটেষ্টত লাঠি চাৰ্জ কৰিছে, সেইবোৰৰ কাৰণে এটা ৱেবছাইট বনোৱা দেখা পোৱা গৈছে। ৱেবছাইটত যোনে যাৰ তাত এই ভিডিঅ' ক্লিপবোৰ আছে, যাক আমাৰ এই ভাৰতবৰ্ষৰ পুলিচ প্ৰশাসনে যেনেদৰে মাৰপিট কৰিলে, সেই মাৰপিটৰ ভিডিঅ' বা ফুটেজ যদি থাকে, সেই ফুটেজবোৰ এই ৱেবছাইটত আপোনালোকে আপলোড কৰক। আপলোড কৰাৰ পাছতে দেখা পোৱা যাব সেই মানুহৰ এগেইনষ্টত বা সেই পুলিচৰ এগেইনষ্টত কেছ এজাহাৰ কৰা হ'ব। সেই এজাহাৰ কৰিহে তেখেতৰ চাকৰিৰ পৰা ইভেন কি তেখেতক বৰখাস্ত কৰা হ'বই। আৰু যদি আমাৰ এই পুলিচ প্ৰশাসনে যদি হেল্প নকৰে, তেনে সেই কামটো কৰাৰ কাৰণে যাব CGPৰ তৰফৰ পৰা যাব এই হাইকোৰ্টত, বা হাইকোৰ্টৰ পৰা যদি কাম নকৰে সুপ্ৰিম কোৰ্টতো যাব বুলি কৈছে। চাওক ভিডিঅ' ক্লিপটো। पूरा जो इंडिया है वहाँ के सारे लॉयर्स हमें हेल्प कर रहे हैं इस चीज के लिए, उनको भी तहे दिल से शुक्रिया। हम लोग कोर्ट जाएंगे, कोर्ट से ऑर्डर लाएंगे कि ऐसे पुलिस वालों के खिलाफ FIR हो। एंड आप ये मत सोचिए कि FIR हो गया एंड हम लोग भूल जाएंगे। ये लिस्ट बनेगा। ऐसे पुलिस वाले नहीं है, ये लॉ एंड ऑर्डर मेंटेन के लिए नहीं है, ये हमारे सेफ्टी सिक्योरिटी का ध्यान रखने के लिए नहीं है, ये गुंडे हैं। जब टाइम आएगा हम लोग इंश्योर करेंगे कि वो एक पुलिस वाला जेल जाएगा, जेल के सलाखों के पीछे जाएगा। চাই লওক। আৰু লাষ্ট সময়ত
আপুনি যদি মোৰ চেনেলত নতুন অহা থাকে অৱশ্যে ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই জয় অসম